নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আহক তেন্তে আজি আমাৰ ভিডিঅ'ত জানি লওঁ 15 জানুৱাৰীত কোন ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, 15 জানুৱাৰী 2021 চনত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, জীৱনত আনন্দ লাভ কৰিব পাৰিব, পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, স্বাস্থ্য অতি উন্নত হ'ব, প্ৰেম প্ৰণয় শুভ হ'ব, লগতে দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, শিক্ষা দীক্ষা আদিতো উন্নতি হোৱা দেখা যাব। চাবলৈ গ'লে চাকৰি ব্যৱসায় আদিও উন্নত হ'ব, আৰ্থিক অৱস্থাও বেয়া নহয়, মজবুত হ'ব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ আৰু কুম্ভ ৰাশি। বন্ধুসকল, এই দুটা হৈছে প্ৰধান ৰাশি যি ৰাশিৰ ভাগ্য খুলিব গৈছে 15 জানুৱাৰীত বিশেষভাৱে, আৰু এওঁলোক ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।